তো ৰাইজসকল নমস্কাৰ। আজি যাই আছোঁ ৰাণী লোকেল ধাবা। আৰু আমাৰ এইখিনি মানুহ জানে বাৰু লোকেল ধাবা কি, কিন্তু যিসকলে নাজানে কৈছোঁ লোকেল ধাবা হ'ল এনেকুৱা এখন ধাবা য'ত লোকেল সকলো ধৰণৰ বস্তু পায়। আপোনাৰ ধৰি লওক গাহৰি পায়, গাহৰি বহুতবিলাক ভেৰাইটি পায়, আপোনাৰ শামুক, মাছ, কুচিয়া সকলো পায়। তো বলক লোকেল ধাবাক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া ঘৰৰ পৰা অকলে যাম, আগত লগ হৈছোঁ। তো বলক দেখাইছোঁ। তো চলো। আৰু এইবোলে আমাক কেতিয়াবাৰ পৰা ৰখি আছে বা কিমান টাইম ৰখলি হ'ল আমি অলপ দেৰি হৈ গ'ল। তো বলক একদম আৰু ভাই হোলী আছিল না, ৰং ল'ব লাগিছিল আগত ল'ম নেকি? অঁ বিজয়নগৰত ল'ম তো, যিহেতুকে কালি ফাকুৱা আছে হোলী থাকিন আছে, ৰং ল'ব লাগিব। আগত লৈছোঁ বিজয়নগৰত আৰু নিজে খাব ওলছোঁ ৰ, কিন্তু তাৰ আগতে একো খাব লাগিব না, একো খাই ল'ম ৰ'ব আগতে। আৰু ৰাস্তাৰ কাষতে এখন ৰঙৰ দোকান দেখিলোঁ, অলপ কিনি ল'ম ৰ'ব। মজা মজা মজা। এই আমাৰ ৰং চং কিনা হ'ল এতিয়া চলো। এই গৰম নিবি নেকি চাং চেক মাৰ। এই আমি আহি পালোঁ মিৰ্জা। আৰু আমাৰ এই মেইন মানুহটো কয় গ'ল দেখাই আছোঁ। মেইন মানুহটো ৰাস্তা পাৰ হ'ব পৰা নাই, এই বোলে আমাক ৰখি ৰখি এক টোপনি পালা। উৰে হ ভাই। ভাই কিমান টাইম ৰখছা? হা টোপনি পাইছা নেকি? এক টোপনি একদম হোম টোপনি। চৰি ভাই চৰি, দুখ নকৰিবি। তোক আজি ভালকৈ খুৱাম। তই বলক লোকেল ধাবা লৈ। এই আমি পালোঁ বঙৰা, মিঠাই চিঠাই ল'লোঁ। এতিয়া বলক ঘৰত যাই আছোঁ। এতিয়া আমি পালোঁ বঙৰা, ভিনদেউহঁতৰ ঘৰ। মোক চাপে যাইছে দেখাই আছোঁ। হেল্ল' হেপী হোলি। ইলাগা মই যেতিয়া এইখিনি ঠাইলৈ আহোঁ সঁচাই এটা কথা মই মনত লৈ আহে, অসমত চবতচাই পাৰফেক্ট ঠাই এইখিনি। আপোনাৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, এয়াৰপৰ্টৰ ওচৰত, একো অশান্তিও নাই, স্কুল কলেজ শিক্ষা পাৰফেক্ট লাগে। মোটামুটি মিৰ্জাৰ পৰা এইখিনি আজাৰালৈ পাৰফেক্ট ঠাই। আৰু এটা বস্তু দেখাই আছোঁ চাব, হয় নাই মিৰ্জাৰ মানুহ পাৰফেক্ট ঠাই না? একদম পাৰফেক্ট। এনে অন দিনত যেতিয়া আহোঁ 5 মিনিটৰ মূৰে মূৰে এৰোপ্লেন আহে। আজিকালি আপোনালোকক দেখাম, এৰোপ্লেন আহে নাই, ৰখি আছোঁ। কিমান টাইম নাহিব আজি? আপুনি নাই আহিব আহিব কিয়? কিমান টাইম নাহিব আজি এৰোপ্লেন? গাইজ এডভান্স হেপী হোলী, শুভেচ্ছা থাকিলে হেপী হোলীৰ। ভালকৈ হেপী মই হোলী খেলিব আৰু আমিও ভালকৈ খেলিম। মানে বেছি ৰং চং নলগাব, ক'লা ক'লা ৰংবিলাক নলগাব, একদম মানে লাইট ৰং লগাব আৰু ফাকুৱা লগাব বেছিকৈ। কাৰণ বেছি উৎপাত কৰিলে বেয়া, তো স্কিনৰ কাৰণে বেয়া, গতিকে ভালকৈ খেলিব। আৰু এটা বস্তু দেখাইছোঁ, ইয়াৰ বডিয়ে কয় কিমান এক্সাৰচাইজ কৰে, দিনত কেইঘণ্টা কৰা হয়? হা কেইঘণ্টা কৰা দিনটোত? অলপ চলপ। আমি যদিও চৰকাৰৰ পৰা আহিছোঁ, আমি নেশ্যনেল হাইৱে হৈ নাযাওঁ। এটা চৰকাৰ আছে, এইটো ৰাইট চাইডেদি চৰ্টকাটটো সোমাই পেলাই যাম। বহুত ওচৰি হয়, চাই থাকক। এই আমি আহি পালোঁ লোকেল ধাবা। পিছফালে চাওক এখন বহুত পুৰণি ধাবা, ইয়াত মজা মজা খানা পায়। আৰু লোকেল ধাবা বুলি বহুত কেইখন আছে, তো এইখন চবতচাই পুৰণি, 2014 স্থাপিত হোৱা। তো ইয়ালৈ আহক, ইয়াত মজা মজা খানা পায়। দামো বেছি নহয়, পাৰ প্লেট 80, 100 আৰু 50 সিমানেই। তো মজা খানা, আহক। আমি ইয়াত খাবলৈ ওলাইছোঁ। বহুত মানুহ আজি চানডে না, সেইকাৰণে ৰখি ৰখি টাইম পালোঁ বাৰু। মানুহখন দেখাইছোঁ কি আছে। মোটামুটি 60-70 বিধমান আইটেমেই আছে ৰে। কি খাবি? আমি আজি শামুক খাম, শামুক। তই কি খাবি? শামুকে আৰু শামুক। মই তিল দিয়া গাহৰি আৰু শামুক বেছি ভাবিছোঁ। চাং আৰু কি খাওঁ। আৰু আইটেম চাওক না, কি কি আছে। কেঁকোৰা ফ্ৰাই, কেঁকোৰা চাটনি, মিক্স মাছ ফ্ৰাই, বটীয়া মাছ ফ্ৰাই। বা গাইজ মানে মই বেছি খাব পাৰোঁতো, সেইকাৰণে মানে পলু, গাহৰি আৰু শামুক মই তিনিটা বস্তু খাই দিম, কিন্তু ইয়াতে খাব নোৱাৰে। ডাবে দিম, ডাবে। সেইকাৰণে মই খাম বুলি ভাবিছোঁ। নোৱাৰে মিছা কথা। গতিকে মই খাই থাকি মই চাই থাকক আপোনালোকে, কি ধুনীয়া খাদ্য বনাইছোঁ।
ভাবিছিলোঁ ভিতৰত গৈ ভালকৈ আপোনালোকক দেখাম কি বনাই, কিন্তু তেখেতসকলৰ ভিতৰত কিবা কাম চলি আছে, কোনো দেখাব পৰা নাযাব। অলপ দুখিত এইবিলাক আমাৰ ঢালি আছে, কিন্তু একো নহয়, পানীহে চাওক, বেছি খালী পানী, একো নাই আমাৰ। চাওক ভাল ল'ৰা নাই কিবা অলপ। এয়া আমাৰ তিল গাহৰি, এয়া শামুক আৰু পলু আহি আছে। টেষ্টিং নকৰিবি ভাই, টেষ্টিং নকৰিবি, জানিবি খাইছা কেনে কেনেকৈ খাই জানছাও খাবা মধুৰিও নাজানে কেঁচা লাগা আচ্ছা লাগে, বৰ আচ্ছা লাগে। আমাৰ আহি গ'ল শামুক, তিল গাহৰি আৰু পলু। মোক পলু চব খাই খাদ্য আছে। শামুক অলপতে খাই পোৱা নাই, টেষ্টি কৰিছে কেনে লাগে, অতি সুন্দৰ। কেনেকৈ খাই ঐ মজা। মজা মজা গৰম লাগিছে। খা 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 পলু খা কেনাই অতি সুন্দৰ। এয়া আমি খাই আছোঁ শামুকৰ চুপ। শামুকৰ চুপ মজা, শামুকৰ চুপ আমাৰ এই খাৱা হৈ গ'ল, কিন্তু হেঁপাহ পলা নাই। আমি নিচিলা খাম বুলি ভাবিছিলোঁ, নিচিলা মাছ নাই। এতিয়া বেলেগ মেনু চাই জুতি আছে আৰু চাওঁ, অৰ্ডাৰ দি আছোঁ না কি লাছ। এই চাওকচোন গাইছ, এই খাব নাপাই খাই আছে, শামুকৰ চুপ খাই আছে। অৰ্ডাৰ দিছোঁ আহিয়ে পোৱা নাই, অৰ্ডাৰ দিছোঁ ইমান খাব নাপাব ভাবা নাছিলোঁ। তই তই কি জানিবি কি টেষ্টি এইবিলাক কিবা ক'লা ক'লা পানী খাই আছে। মাহৰ দালি ঐ বাবা, লোকৰ দাবাৰে হোটেল কি আৰু আহি আছে এই আমাৰ আহি গ'ল ব্ৰইলাৰ, এই আমাৰ আহি গ'ল বইল গাহৰি আৰু বেম্বো চুপ, বাগাজ কেনেকুৱা লাগিছে? বঢ়িয়া, অলপ টেঙা ফ্লেভাৰ আছে। আজি মই খুব কৈ হাৰ মানছি, এটো নাখায় এটো আজি একেলগে মই খাম, ইও নাখায় বোলে। খাবি নে নাখাম? নাখাওঁ মই, কিয়া খাব নোৱাৰোঁ। ইয়াৰ এটা বস্তু ভাল লাগিছে, আপুনি যি অৰ্ডাৰ দিয়ে মানে লগবিলাক বনাই দিয়ে, আগতে বনাই থোৱা নহয়, চব ফ্ৰেছ পাৰফেক্ট। আৰু অতি সোনকালে পায়। মজা অলপ চেলেঞ্জ দিছোঁ, কি বোলে এইখিনি গোটাই একে হোৱা একেলগে খাব, চাং পানে নদেই দেই। 1 2 3 ষ্টাৰ্ট মান। হাৰমানি গালি ননসেন্স, পইচা গেল তোর, পয়সা কত গেল তোর, পয়সা আমার খাওয়া হলকে যাবলৈ ওলাইছোঁ, খাই মজা লাগিল। কেনে লাগছি? বহুত ভাল লাগিছে, বহুত পাৰফেক্ট। আপোনালোকো ৰাণীতে আছে, ভিতৰটো সোমাই আহিব। আৰু ইয়াত লোকেল ধাবা বুলি কয়, প্ৰতি কিলোমিটাৰ মূৰে এখন আছে। পাৰি এখন পুৰণি চবতকে পুৰণি এখন পায়, সেইখন স্থাপিত হোৱা। मुंह से सुपारी निकाल के बात कर रहे बाबा। কাৰণ এইখনত সেইখনত খাদ্য ভাল আৰু কি বললাম দাম ধুনীয়া আৰু কম দামত পায়। আৰু এনেকুৱা আহি থাকোঁতে ৰাস্তাৰ ওচৰতে এটা ধুনীয়া মন্দিৰ আছে, দেখা পালোঁ, বিৰাট ভাল লাগিছে। এবাৰ সোমাই চাওঁ কেনে লাগে ঈশ্বৰৰ নামত। এই মন্দিৰটো বৰ ধুনীয়া লাগিছে। ৱাও, কিবা ৰথৰ দৰে বনাইছে, ৰথৰ আকাৰত মজা লাগছে, ধুনীয়া। গণেশ বাবাৰ মন্দিৰ ঈশ্বৰ প্ৰভু। আৰু মন্দিৰটো সেই ওপৰত আছে, সেইপিনে এনেকৈ অলপ ওপৰত আছে, যাইছোঁ। শ্ৰী বুঢ়া গোঁসানী দুৰ্গা দেৱী মন্দিৰ ওপৰত যাইছোঁ। মানে ওপৰত যাই আছোঁ, বহুত ভাগৰ লাগিছে আৰু বহুত খোৱা গ'লতো, গতিকে ভাগৰ লাগিছে। আজি কি ৰাতি কি হয় নাজানো আৰু। মই ভাগৰা নাই, এইটো ইয়াৰ বাইকত লেখাই আছে মই ভাগৰা নাই, কিন্তু একচুৱেলি চবতকৈ সিয়ে বেছি ভাগৰে। আৰু মই তো ভিডিঅ'টোত এডিট কৰি পেলাই মই দেখা দিম মোৰ বাইকত থকা, মই ভাগৰা নাই। ই নহয় ভাগৰ লাগছি, কিন্তু এই ফটোৰ পোষ্ট দিয়া ভালযোৰে বেটা। আৰু মেইন মণ্ডপৰ আগতে দুটা এনেকৈ বনৰজা প্ৰকাণ্ড, এই দুটা বনৰজা হয় নাই, দুটা মেকুৰী। আৰু যিহেতুকে আমি ফুৰি আহিছোঁ আৰু কিবা কিবি খাই আহিছোঁ, সেইকাৰণে মেইন মণ্ডপত নোমাং। চ' এইটো আছিল মেইন মন্দিৰ, আৰু ইয়াত কিবা কিবি কাম চলি আছে। আমি এনেকৈ তাৰ পৰা আহিছোঁ। চাওক সেই ৰাস্তাটো এনেকৈ গাড়ীবিলাক যাই আছে। আৰু এটা আচৰিত কথা, ইয়াত বোলে ইমান ডাঙৰকৈ পূজা হয়, দুৰ্গা পূজা, কিন্তু আমি গমেই পোৱা নাছিলোঁ। দাদা ডাঙৰকৈ পূজা হয় না?
তো আমি গমেই পোৱা নাছিলোঁ 6 মাহে মানুহ গমেই পোৱা নাছিলোঁ এনে শুনিছিলোঁ ৰাণীত পূজা হয় বুলি কিন্তু এইখন বুলি ভবা নাছিলোঁ বহুত ডাঙৰ পূজা হয় তো আপোনাৰ যদি টাইম পাই আহিব এবাৰ দুৰ্গা পূজাত আমাৰ মন্দিৰ চোৱা হ'ল খোৱা লোৱা হ'ল এতিয়া ঘৰলৈ যাম চ' ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ টাটা বাই বাই সকলোৰে ভাল হওক লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব নাপাহৰিব বাই বাই বাই